নমস্কাৰ বন্ধু বান্ধৱী, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি নেমু, গাখীৰ আৰু চেনিৰে কেনেকৈ গোলা বনালোঁ চাওঁ আহকচোন। প্ৰথমে মই গাখীৰখিনি নেমু অলপমান চেপি লৈছোঁ। চেপি লোৱাৰ পাছত মই ধুনীয়াকৈ এইখিনি মিক্স কৰিম চামুচ এখন লৈ পেলাই। দেখিছেনে কি ধুনীয়াকৈ মিক্স কৰিছোঁ। মিক্স কৰাৰ পিছত এইখিনি গৰম কৰিব লাগিব অলপমান গেছত পাতি গৰম কৰি দিব লাগিব। তেতিয়া মানে গাখীৰ আৰু নেমুৱে গাখীৰখিনি ফাটাই পেলাই আৰু সেই দেখিছেনে কি ধুনীয়াকৈ ফাটি গৈছে। দেখিছেনে পানীটো এক চাইড হৈ গৈছে আৰু গাখীৰটো ফাটি কি ধুনীয়া হৈ গৈছে। গোটেই গাখীৰখিনি ভালকৈ ফটাবলৈ হ'লে আৰু টাইম গেছত উঠাই পেলাই এনেকৈ লৰাই থাকিব লাগিব। তাৰপিছত চাবচোন কি ধুনীয়াকৈ ফাটি পেলাই পানীটো এক চাইড হৈ যায়। এনেকৈ লৰাই থকাৰ পিছত দেখিছেই নহয় কি ধুনীয়াকৈ ফাটি গৈছে। তাৰপিছত কি কৰিব লাগিব, যোনখিনি পানী এক্সট্ৰা পানীখিনি ওলাই সেই এক্সট্ৰা পানীখিনি পেলাই দিব লাগিব। আৰু যোনখিনি মানে চানাটো ওলাই ন, গাখীৰৰ চানাটো, সেই চানাটো এক চাইড কৰি পেলাই ধুনীয়াকৈ মঠিব লাগিব। মঠি ধুনীয়াকৈ মঠি কোমল কৰি ল'ব লাগিব। তেতিয়াহে মানে গোলাটো ধুনীয়াকৈ ফুলিব। মঠি হোৱাৰ পিছত ধুনীয়াকৈ সৰু সৰু লাড়ু বনাই মই যোনখিনি চেনি আৰু পানী দি চাচনি বনাই থৈ দিছিলোঁ সেইখিনিত এটা এটাকৈ দি যাব লাগিব। অলপ টাইম সিজাব লাগিব, সিজালে বহুত ধুনীয়াকৈ ফুলিব। এতিয়া সৰু সৰু হৈ আছে, অলপ টাইমৰ পিছত চাবচোন কিমান ধুনীয়া ডাঙৰকৈ ফুলি যায়। এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি গৈছেগৈ, ইমান ডাঙৰ ডাঙৰ গোলা হৈ গৈছে। মই মানে নেমু ফ্লেভাৰটো ভাল পাওঁ কাৰণে নেমু দি বনাওঁ। আপোনালোকে ভিনেগাৰো ইউজ কৰিব পাৰে, কিন্তু নেমু দি বনাই খালে অকণমান বেছি ভাল লাগে। মোৰ নিচিনা যোনে নেমু খাই ভাল পায় সিহঁতে কিন্তু এইটো ট্ৰাই কৰি চাবই, মানে বহুত ধুনীয়া ফ্লেভাৰ এটা আহে। মানে নেমু টেঙাটোৰ ফ্লেভাৰটোৱে মানে বেছি ভাল কৰি পেলাই। তাৰপিছত এতিয়া দেখিছেনে গোলাকেইটা কিমান ডাঙৰ ডাঙৰ হৈছে। মই আৰু অলপ টাইম সিজাম আৰু ডাঙৰ কৰিম। এয়া দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈছে। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। যদি ভাল পায় ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। ধন্যবাদ। ইমান ধুনীয়া হ'ব নাই, ইমান ডাঙৰ হৈছে। ভাল হৈছে নাই? ধুনীয়া হৈছে। আহিব এতিয়া ৰ'বা, তাৰ সৈতে কথা পাতিছোঁ।